আৰু মই বিদিশা আপোনালোকৰ মাজলৈ লৈ আহিছো পুনৰবাৰ এটি মোৰ নতুন ভিডিঅ'। সো গাইজ আজি বতৰটো খুবেই ধুনীয়া ৰাতিপুৱাৰ পৰা আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 8টা বাজিছে আৰু আপোনালোকে দেখিছে খুব ধুনীয়াকৈ বৰষুণ দি আজি বতৰটো ঠাণ্ডা কৰি ৰাখিছে। এইকেইদিন যেহেতু বহুত বেছি গৰম আছিল সো আজি বতৰটো খুব ভাল লাগিছে। এয়া আপোনালোকে দেখিছে বৰষুণ দিয়াৰ বাবে ফুল গছবোৰ খুব ধুনীয়া হৈ আছে। মায়ে ফুল গছ বহুত ভাল পায় সেইকাৰণে খুব ধুনীয়াকৈ যত্ন কৰি ফুলবোৰ ৰাখিছে আৰু এয়া চাওক ইমান ধুনীয়া এটা পাতবাহাৰ। এপা চাওক খুব ধুনীয়া গোলাপ ফুল হোৱাইট আৰু পিংকত। এপাহো গোলাপ ফুলে হয় কিন্তু সৰু, খুব ধুনীয়া। পিংক কালাৰৰ জবা ফুল আৰু কেইবাটা কালাৰৰ জবা ফুল আছে আমাৰ ঘৰত। মায়ে খুব ধুনীয়াকৈ এইবিলাক ৰাখিছে, মই আপোনালোকক দেখাই আছো। এজোপা জবা ফুলে হয়, ইয়াৰো কালাৰটো খুব ধুনীয়া দেখিছে আপোনালোকে। সো ফ্ৰেণ্ডছ, মৰ্নিং টাইমটো এনেকৈ গ'ল আৰু এতিয়া অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া চাওঁ বলক দুপৰীয়া আহাৰৰ বাবে বায়ে কি ৰান্ধিছে। আজি বায়ে ৰান্ধিব লৈছে বৰালি মাছ আৰু লগত আছে ঔটেঙা, কচু আৰু অলপমান সৰু মাছ আৰু এয়া দেখিছে সৰু দুটা কেঁকুৰা। ডাঙৰ কেঁকুৰা হ'লে ভাল লাগে চাটনি খাবলৈ। আমাৰ ঔটেঙা, কচু আৰু বৰালি মাছৰ জোল ৰেডি হৈ গৈছে। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। দেখাত খুব ধুনীয়া লাগিছে। এতিয়া টেষ্ট কৰিও চাম। আজি চিম্পুলকৈ ৰন্ধা হ'ল, বিশেষ একো নাই। মায়ে নিজৰ হাতেৰে বনোৱা আমৰ আচাৰ আৰু খৰিচা, অলপ সৰু মাছ, নিমখ, জলকীয়া, নেমু এনেকৈ চিম্পুলকৈ আজি ৰন্ধা হ'ল। খাই বৈ উঠিলোঁ, এতিয়া অলপ ৰেষ্ট কৰোঁগৈ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। ধন্যবাদ।